ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখৰ পৰা 2027 চনৰ জানুৱাৰীৰ 31 তাৰিখলৈকে প্ৰতি মাহত আমি 2,500 টকাকৈ আমাৰ গ্ৰেজুৱেশ্যন হোৱা ল'ৰা ছোৱালীখিনিক আমি দি যাম আৰু অহা বছৰ সেই ধৰণে যিটো নতুন বেটছ পাছ কৰিব 2026ত আমি তেওঁলোকক দিম তাৰ পিছৰ বছৰ যি 2027ত পাছ কৰিব তেওঁলোকক আমি দি গৈ থাকিম আঁচনিখন নতুন আমি একেলগে যদি আমি কওঁ যে নহয় সকলোবোৰ গ্ৰেজুৱেট পাছ কৰি থকা সকলক দিম তেতিয়াহ'লে আমাৰ আঁচনিৰ স্পিৰিটটো কম্প্ৰমাইজ হয় কাৰণ আমি বিচাৰোঁ যে এবছৰতকৈ যিসকল এতিয়াও নিবনুৱা হৈ আছে তেওঁলোকক যদি আমি সমৰ্থন কৰোঁ ই এক নিবনুৱা ভাত্তালৈ ৰূপান্তৰ হ'ব ইয়াক আমি আনএমপ্লয়মেণ্ট এলাউন্স হিচাপে দিব খোজা নাই ইয়াক আমি এটা ইনচেন্টিভ টু ডু সামথিং গুড ফৰ দ্য ছ'চাইটি টু গ্ৰেব দ্য অপৰচুনিটি আমি ইয়াক এটা ইনচেন্টিভ দিব খুজিছোঁ হুইচ ইজ ডিষ্টিংক্ট মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ যেতিয়া শুভ আৰম্ভণি কৰে সেই মুহূৰ্তত মুখ্যমন্ত্ৰী মহোদয় যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোক সকলোকে এই আনএমপ্লয়মেণ্টৰ সময়ত এই যিটো প্ৰেৰণা আঁচনিৰ অন্তৰ্গত কেনেকৈ বেনিফিট হ'ব আৰু কিমান দিনলৈকে বেনিফিটখিনি পাব সেইখিনি সবিশেষ মুখ্যমন্ত্ৰী মহোদয় ডাইৰেক্ট নিজেই জনালে আৰু সেই ভিডিঅ'টো আপোনালোক সকলোকে কাৰণে আগবঢ়ালোঁ আপোনালোকে এই খবৰটো শুনি পেলাই কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে আৰু এইটো এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে যিবিলাক আনএমপ্লয়ড আছে চাকৰি যোনে বিচাৰিবৰ ক্ষেত্ৰত তেওঁলোকৰ বহুতো টকাৰ প্ৰয়োজন হয় তেনে ক্ষেত্ৰত তেওঁলোকৰ অলপ পৰিমাণে হ'লেও সকাহ পাব ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় এনেধৰণৰ স্কিম আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে লৈ অহাৰ কাৰণে যিবিলাকে বৰ্তমান চাকৰি প্ৰত্যাশী ধন্যবাদ থেংক ইউ